মই ভাবো যে ক্ৰাইম এগেইনষ্ট উমেন ইটস কালচাৰ কিন্তু সেইটো ক্ৰাইম এগেইনষ্ট উমেন আছে দিছ এ কালচাৰ সংস্কৃতি শব্দটো বৰ ধুনীয়া শব্দ এটা সংস্কৃতি যেটো আমি কালচাৰ বুলি কওঁ অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ এজন সন্মানীয় বিধায়ক আমাৰ মাজত বহি আছে ভুৱন পেগু ডাঙৰীয়া তেখেতে অলপ আগতে ক্ৰাইম টু কালচাৰ টাইপৰ এটা বাক্য ব্যৱহাৰ কৰিছিল অসমীয়া শব্দৰ যদি ব্যৱহাৰ আগতেও দেখিছো নিৰ্বাচনৰ সময়ত তেখেতৰ অসমীয়া শব্দৰ ব্যৱহাৰত কেনেকুৱা ধৰণৰ ভুল হৈছিল বাৰু সেইবোৰ আমি ক'বলৈ নাযাওঁ কিন্তু কালচাৰক সংস্কৃতিক যদি ক্ৰাইম শব্দটোৰ লগত মিহলাই পেলাই বা যদি ক্ৰাইমক কালচাৰৰ দৰে এটা শব্দৰ লগত মিলাব বিচাৰে তেতিয়াহ'লে অতি দুৰ্ভাগ্যজনক বুলি মই এই কথাটো ভাবোঁ মই নাই কালচাৰ বিষয়টোক লৈ যোনটো সংস্কৃতি মই কথা এটা কওঁ সঠিক কথাটো যৌতুক প্ৰথা এইটো সংস্কৃতিৰ ভিতৰতে পৰে তো এইটো এটা সমাজত আছে এইটো নাইকিয়া কৰিব লাগিব যুঁজিব লাগিব তো সেইটোৰ কাৰণে আপুনি দৌৰিৰ কাৰণে আপোনাৰ যৌতুকৰ কাৰণে যে মাৰ্ডাৰ হয় বাৰে বাৰে আপোনালোকৰ নিউজবোৰতে বাজি থাকে হয় অসন্তুষ্ট হোৱাৰ কাৰণে এইটো তাৰ কাৰণে মাৰ্ডাৰ হৈছে কিন্তু সেইটো সংস্কৃতি নহয় দাদা নহয় এইটো আপুনি আপোনাৰ ডেফিনেশ্যন নপৰে মোৰ ডেফিনেশ্যন কোনো আধুনিক অসমীয়া কোনো আধুনিক ভাৰতীয়ৰ ডেফিনেশ্যন ক্ৰাইম টু কালচাৰ নহয় ক্ৰাইম আৰু কালচাৰ একে বিষয় নহয় দৌৰি টু কাৰ কালচাৰ নাই দৌৰি ট্ৰাইবেলৰ মাজত নাই আপুনি নিচিয়ৰিব আপুনি নিচিয়ৰিব ট্ৰাইবেলৰ মাজত নাই আপুনি নালিব আমাৰ কালচাৰত নাই যৌতুক লোৱা কালচাৰ আমাৰ কালচাৰত নাই ক'ৰ শব্দটো আহিলে তাৰ কাৰণে হৈছে দৌৰি কাৰণে কালচাৰ হৈছে যৌতুক লোৱাৰ কাৰণে কালচাৰ ক্ৰাইম হৈছে চবেই জানে মহিলাৰ ওপৰত বিবাহিত মহিলাৰ ওপৰত হায়েষ্ট নিৰ্যাতন মহিলাৰ ওপৰত হায়েষ্ট নিৰ্যাতন আপোনাৰ দৌৰি কাৰণে হৈছে এইটো অস্বীকাৰ যেতিয়ালৈকে কৰি থাকিব এনেকুৱা মহিলাৰ ওপৰত নিৰ্যাতন চলি থাকিব এই কংগ্ৰেছে এইবোৰ কালচাৰবোৰ নামানেতো সেইকাৰণে কংগ্ৰেছে ডুবালে 70 বছৰ 75 বছৰ এইবোৰ আইডেণ্টিফাই নকৰাৰ কাৰণে আজিলৈ এতিয়াও যৌতুক লোৱাৰ কাৰণে মহিলাৰ মৃত্যু হৈ আছে আপুনি ক্ৰাইম হিচাপে নহয় আপুনি যৌতুকক ক্ৰাইম হিচাপে কিয় নল'ব যৌতুকক ক্ৰাইম হিচাপে কিয় নল'ব যৌতুক ক্ৰাইম হয় কিছুমানৰ কাৰণে সংস্কৃতি হয় যৌতুক শব্দটো চাওক আপুনি মোক শব্দ শিকাব যিমান মহিলাৰ মৃত্যু হৈ আছে কিমান মহিলাৰ মৃত্যু হৈ আছে যৌতুক প্ৰথাৰ কাৰণে কালচাৰ নহয় যৌতুক ক্ৰাইম হয় কালচাৰ নহয় কোনটো সমাজত আছে যোন সমাজৰ আধুনিক ভাৰতীয় সমাজৰ আধুনিক অসমীয়া সমাজত যৌতুক কেতিয়াও কালচাৰ বুলি নধৰে ট্ৰাইবেল সমাজত নাই ট্ৰাইবেল নন ট্ৰাইবেল কিয় আপুনি ভাগ কৰিছে আপুনি ভুল কৰিছে আপুনি ভুল কৰিছে যৌতুক ক্ৰাইম হয় কিন্তু যৌতুক কালচাৰ নহয় ঠিক আছে এইটো স্বীকাৰ কৰি দিয়া থাকক আপুনি এইটো স্বীকাৰ কৰি দিয়া থাকক ঠিক আছে বিদিশা এক মিনিট এই সমস্যা সমাধান নহয় নাই